স্পাইৰেল পটেটো এইকেইদিন ছ'চিয়েল মিডিয়াত খুবেই চৰ্চিত হৈ থকা এটা বস্তু। সেইটো কাৰণে ময়ো বেছি দেৰি নকৰি ঘৰতে বনাবলৈ চেষ্টা কৰিলোঁ আৰু লগতে ভাবিলোঁ আপোনালোকৰ লগতো ৰেচিপিটো শ্বেয়াৰ কৰোঁ, যিহেতু সকলোৱে খাবলৈ ইচ্ছা যায় কিন্তু বনোৱাত সকলোৱে পাৰ্গত নহয়। সেইটো কাৰণে বনাই মই ৰিভিউটো দিবলৈ চেষ্টা কৰিছোঁ। তেনেহ'লে বেছি দেৰি নকৰি আপোনালোকৰ মাজত ৰেচিপিটো শ্বেয়াৰ কৰোঁ। প্ৰথমতে আলুটো ধুনীয়াকৈ ধুই ল'ব আৰু ধুই পেলাই শুকুৱাই ল'ব। মই পিছে কাপোৰেদি মুচি পেলাই তাৰপিছত শুকাই গৈছে। তাৰপিছতে এনেকৈ মিহি মিহিকৈ আলুটো স্প্ৰিং পটেটো যিহেতু স্প্ৰিংকৈ কাটিব লাগিব, সেইটো কাৰণে মই কাটিব নোৱাৰিলোঁ। পিছে তলতে আছে দেখিছেনে, এইটো কিমান যে ভটলা ভটলিকৈ কাটিলোঁ। হাজবেণ্ডে কৈছে কি কাটিছা তুমি, এইবোৰ হাঁহিও দিছে তেখেতে, কিন্তু কি কৰিব নেজানো ন, এদিনো কৰি পোৱা নাই। সেইকাৰণে ক'লে চাওঁ ময়ে কাটি দিওঁ দিয়া, আৰু কথামতে কাম। এয়া দেখিছে আপোনালোকে কাটি আছে। তেখেত পিছে খুব পাৰ্গত ৰান্ধনি পিছে দেই। আপোনালোকে চাগে আলুটো কাটা চাই গম পাইছে, কাৰণ চব মতা মানুহে আলু হওক কিবা হওক কাটাৰ সেইটো নাজানে, কিন্তু আমাৰ এখেতে খুব ভালকৈ জানে। কিন্তু সকলোকে কোৱা নাই দেই, তাৰ মাজতে বহুত মতা মানুহ আছে বনাই খায়। আজিকালিতো বনাই কাৰণ ৰুমত থকা হয় ন, সকলোৱে কৰ্মসূত্ৰে বাহিৰত থকা হয় মতা মানুহবিলাক, সেইকাৰণে কাটা হয়। আৰু আমাৰ এখেতো সেই তাৰে এজন আৰু। তেনেহ'লে এনেকৈ আলুটো ধুনীয়াকৈ কাটি ল'ব। আৰু এয়া মোৰ মানে মানুহজনে কাটি হৈ গ'ল আৰু ধুনীয়াকৈ দেখিছেনে আলুটো ইমান ধুনীয়া যে হৈছে। স্প্ৰিং পটেটো বুলি এনে নকয়, সঁচাকৈ স্প্ৰিং হৈছে। সঁচাকৈ তুমি কাটিলা যে অনুভৱটো কেনেকুৱা? স্প্ৰিং পটেটো লাজতে মাতে নিদিয়ে, কেনেকুৱা মানুহ, হাঁহি উঠে। মাতবোৰ নিদিয়াকৈ কাম কৰিছে, কৈছে কি মোক ভিডিঅ'ত নুলিয়াবা, খালি এইটোহে কৰিব দিছে। কি যে হ'ব মানুহজনৰ, উপায় নাই আৰু। এয়া দেখিছে চেফটো ইমান ধুনীয়া হৈছে ন। আপোনালোকে কমেণ্ট কৰি ক'ব দেই কেনেকুৱা লাগিছে। আলুটো এনেকৈ হ'ল এতিয়া কাটি। এতিয়া আমি তাতে বস্তুখিনি বনাই লওঁ ব'লক। মই বেটাৰখিনি হেৰি কৰি লওঁ। ময়দা অলপ লৈছোঁ, ময়দাখিনি দিয়াৰ পিছত সোৱাদ অনুযায়ী নিমখ, আৰু বিশেষ বহুতখিনি লোৱা নাই কিয়নো মানে এলানি কৰিব মন নাই আৰু। এটা আলুৰ লগতে ইমানখিনি বস্তু, আৰু হালধি অলপ দিছোঁ কালাৰৰ বাবে। ইয়াতে দিম এতিয়া আকৌ মানে জীৰা গুড়া অলপ দিছোঁ, এনেকৈ আৰু সোৱাদ। এতিয়া পানী দি অলপ মিক্স কৰি দিম, আৰু ৰেড চিলি অলপ দিম, কালাৰৰ বাবে দিছোঁ দেই। জ্বলা হোৱা নাই পিছে খাওঁতে, এনেকৈ দি এতিয়া তাৰপিছত গোটেইখিনি বস্তু এনেকৈ দিয়া হোৱাৰ পিছত ইয়াতে পানী দি দিছোঁ। বেটাৰখিনি মই এনেকৈ বনাম যাতে বেছি ডাঠো নহয়, একে খুব খেলকৈ পানীও নহয়। এনেকৈ মানে অলপমান ধুনীয়াকৈ অলপমান জোখৰ, যাতে বেছি ডাঠ হ'লে আকৌ একে লদাকৈ লাগি থাকিলেও বেয়া লাগে ন। সেইটো কাৰণে এতিয়া ধুনীয়াকৈ পানী দিছোঁ, দি লৈ মিক্স কৰিছোঁ। আৰু আপোনালোকে জানেই এইখিনি কাম, আৰু আপোনালোকে সকলোৱে পাৰ্গত ৰান্ধনি, আপোনালোকক শিকাবই নালাগে এইবিলাক কাম, নহয় জানো। এনেকৈ ধুনীয়াকৈ দি লৈছোঁ। আৰু অলপ পানী লাগিব পিছে দেই, ইয়াত বহুত ডাঠ হৈ আছে। এইখিনি হৈছে দেখিছেনে। এতিয়া মই এইখিনি ধুনীয়াকৈ অলপমান পাতলাকৈ গুলি লৈছোঁ, আৰু এতিয়া ইয়াতে এনেকৈ গুলি ল'লোঁ। আৰু এতিয়া ধুনীয়াকৈ আলুখিনি ধুনীয়াকৈ মিশ্ৰণটো সানিম। আৰু মোৰ পিছে অকণমান পাতলো হ'লে দেই, আৰু অলপ মই ময়দা চয়দা দি নাথাকিলোঁ আৰু এনেই এডালৰ কাৰণে বাকীখিনিতো এনেই গ'লেই। এনেকৈ কৰি আৰু পিঠা চিঠা বনাই খাব লাগিব আৰু, উপায় নাই। এনেকৈ ধুনীয়াকৈ দিছোঁ, তাৰপৰা হৈছে কিন্তু খাওঁতে কিন্তু মচমচীয়া হ'লে দেই, হয়নে। এতিয়া ধুনীয়াকৈ এনেকৈ দি ল'ব। দি লোৱাৰ পিছত দেখিছে অলপ দেখিছে আপোনালোকে, হয়তো মোবাইলত অলপ কম ধৰিব পাৰিব। এতিয়া এডাল হ'ল। এতিয়া আমাৰ দুইফালে ধুনীয়াকৈ দি ল'ব এনেকৈ। ইয়াৰ নেক্সট কামটো হৈছে আমাক কেৰাহীত দিয়া, আৰু মই পিছে হেৰিকেইডাল থৈ দিছোঁ দেই, আকৌ বনাই খাব লাগিব। সেইটো কাৰণে বাঁহৰ যোনডাল হেৰি বনাইছোঁ থৈ দিছোঁ, আকৌ যেতিয়া বনাম তেতিয়া খাব লাগিব আৰু। তাৰপিছতে এতিয়া এই কেৰাহীটো দেখিছে, এই কেৰাহীটো কিন্তু মই তেলখিনি সম্পূৰ্ণ টপত কৰি লোৱা নাই দেই, অলপমান মানে চিঙৰা বনোৱাৰ নিচিনা কৰি লৈছোঁ। একদম মচমচীয়া হয় ন বস্তুটো।
আমাৰ স্পাইৰেল পটেটো ৰেডি। আপোনালোকে দেখি আছে কেনেকুৱা। এতিয়া এইখিনিৰ ওপৰত অলপ জালুকৰ গুড়া ছটিয়াই দিছোঁ আৰু অলপ নিমখ ছটিয়াই দিম, যিহেতু মোৰ ওচৰত ক'লা নিমখ নাই মানে কি ক'লা নিমখখিনি মোৰ পানী উঠি গৈছে, সেইটো কাৰণে দিয়া নাই। আমাৰ নৰ্মেল নিমখটো যোনটো সেইটোকে অলপমান ছটিয়াই দিছোঁ আৰু এতিয়া পৰিৱেশন কৰি খাম আৰু। এতিয়া বঢ়িয়াকৈ মানুহজনক খাই চাব দিওঁ আৰু কেনেকুৱা হৈছে তেখেতে ৰিভিউটো দিব দেই। তেখেত আকৌ মোবাইল চোৱাত বিজি, গৰমৰ কাৰণে বোলে খালী গাই আছে। আপোনালোকে বেয়া কমেণ্ট নিদিব দেই। আমাৰ মিষ্টাৰে খাব দেই, খাই পিছে তেখেতে খালী পালে দেই। ৰিয়েকশ্যনটো চাবচোন তেখেতে কেনেকুৱা। যদি মোৰ এই ভিডিঅ'টো আপোনালোকে মানে ৰেচিপিটো যদি সকলোৱে চাই ভাল পালে, অন্য এটা পুনৰ ৰেচিপিৰ সৈতে আপোনালোকক যদি লাগে, আজি ভিডিঅ'টোৰ পৰা বিদায় মাগিছোঁ মই তৰামণি। বাই বাই নহ'লে।